কিহৰ ইমান চিন্তা? আপোনালোকে জানেনে আপোনাৰ মৃত্যুৰ পিছত কি হ'ব? আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ আপোনালোকৰ মৃত্যুৰ পিছত কি হ'ব জানো আহক। কেইঘণ্টামানৰ ভিতৰত কন্দা কথা বন্ধ হ'ব। এফালে আপোনাৰ চিতা জ্বলি থাকিব, আনফালে আপোনাৰ শেষ বিদায় জনাবলৈ অহা সকলোৱে ফোনযোগে কাৰোবাৰ লগত কথা পতাত ব্যস্ত হ'ব। কোনোবাই ফেচবুক, হোৱাটছআপ চলাই থাকিব, কোনোবাই আকৌ নিজৰ ব্যৱসায়, ৰাজনীতি আদিৰ কথা পাতি থাকিব। ঘৰৰ মানুহখিনি ৰাইজৰ শুশ্ৰূষাত লাগি থাকিব। কোনোবাই অলপ চাহ বিচাৰিব, কোনোবা দূৰণিৰ আত্মীয়ই আপোনাৰ ল'ৰা ছোৱালীক ফোন কৰি ক'ব বহু প্ৰয়োজনীয় কাম থকাৰ বাবে আহিব নোৱাৰিলে। ভিৰ লাহে লাহে কমি আহিব। কেইটামান দিন আপোনাৰ মোবাইলত ফোন কৰিব যিসকলে আপোনাৰ মৃত্যুৰ খবৰটো পোৱা নাই। আপোনাৰ অফিচত আপোনাৰ পৰিৱৰ্তে তৎক্ষণাত বেলেগ এজন মানুহ বিচাৰিব। যেতিয়া সকলোৱে গম পাব আপোনাৰ মৃত্যু হোৱা বুলি, আপোনাৰ ফেচবুকৰ অন্তিমটো বস্তু অনেকেই বিচাৰিব। সকাম সমাপ্ত কৰি আপোনাৰ ল'ৰা ছোৱালী নিজ নিজ কৰ্তব্য ক্ষেত্ৰত পঢ়া শুনা বা চাকৰি থানত গুচি যাব। আৰু কেইটামান দিন পিছতেই আপোনাৰ জীৱনসংগীয়ে কোনো কমেডি ধাৰাবাহিক চাই হাঁহি ফূৰ্তি কৰি থাকিব। সকলোৰে জীৱন আকৌ স্বাভাৱিকভাৱে চলি থাকিব। এইটো ঠিক যে প্ৰথম মৃত্যুবাৰ্ষিকীত বহুত আয়োজন হ'ব। দেশ দেশকৈ দিন বাগৰাৰ লগে লগেই আপোনাৰ বিষয়ে কথা পাতিবলৈ, আলোচনা কৰিবলৈ কোনো নাথাকিব। আপুনি পাহনিৰ গৰ্ভত সোমাই যাব। আনকি নিজৰ নিকট সম্পৰ্কীয়ৰ মাজতো সকলোৱে আপোনাক পাহৰিবলৈ প্ৰতিযোগিতা কৰিব। আপুনি কি কাৰণত ইমানকৈ পগলাৰ দৰে দৌৰি আছে? কিহৰ ইমান চিন্তা দিনে ৰাতিয়ে? এইবিলাক কৰিবলৈকে কি আপুনি এই পৃথিৱীত আহিছিল নেকি? আপোনাৰ জীৱনৰ এইটোৱে লক্ষ্য নেকি? আপুনি কি আপোনাৰ পৰিয়ালৰ, বন্ধুসকলৰ, আত্মীয়সকলৰ সুখৰ বাবেই জন্ম হৈছে নেকি? বিশ্বাস কৰক, কাৰো কাৰণে কোনোদিনে একো ৰৈ নাথাকে। একো নাই, আপুনি নাথাকিলেও সকলো স্বাভাৱিকভাৱে চলি থাকিব। কোনোৱেও মনত নাৰাখে। জীৱন এবাৰেই পাব। যিমান পাৰে ফূৰ্তি কৰক, উপভোগ কৰক। এয়াই জীৱন, কোনো কাৰো বাবে নহয়। জীৱনটো মাথো নিজেই নিজৰ বাবে। বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। ধন্যবাদ।